বিষয়ে আপোনালোকে জানেনে বাৰু ইয়াত যে লিখা আছে পেকেটত NR ক্ৰুইজাৰ এটা সিম্পল পেকেট হয় সৰু পেকেট হয় এই পেকেটটোৰ বিষয়ে স্পেশালিটি কি মই কৈ আছো নমস্কাৰ মই ডায়মণ্ড মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ বন্ধু কাষতে বহি আছে দেখুলটো সবকে হাই কৰিয়া এতিয়া মই আপোনালোকক দেখাই আছো পেকেটটোৰ ভিতৰত আছে কি পেকেটটো খুব ধুনীয়া ডেকোৰেশন দিছে বাহিৰত NR ক্ৰুইজাৰ লিখা আছে হোৱেৰ লাক্সাৰি মিট সেফটি এণ্ড কমফৰ্ট পেকেটটোৰ ভিতৰত আছে খুব ধুনীয়া এটা গিফট হেম্পাৰ টাইপত বনোৱা আছে এটো প্লাষ্টিকৰে হয় আৰু লগত এটা বস্তু সাৰপ্ৰাইজ গিফট আছে তো বস্তুটো কি ফাৰ্ষ্টতে যদি আপুনি এটো খুলে আপুনি পাব হ্যান্ডমেড একচুয়ালি এটো হ্যান্ডমেড মানে ফ্যাক্টরি মেডে হয় কিন্তু বাঁহৰ হয় আমি যেটো বাঁহ ঘৰত ব্যৱহাৰ কৰো বাঁহৰ হয় এটা ব্ৰাছ পাব লগত আপুনি পাব এক গিফট হেম্পাৰটোৰ ভিতৰত আপুনি পাব এই বিকাজি ভুজিয়া তাপা বিকাজি এটা মানে আপোনাৰ জ্বলা কিবা তাৰ পিছত আপুনি লগত পাব এটা লাডু লগত পাব আপুনি এটা কিটকেট টাইপ বা এনেকা বাদাম টাইপ সদায় চেঞ্জ কৰি থাকে লগত পাব আপুনি এটা বিস্কিট লগত আপুনি আকৌ এটা পাব আপুনি এটো আমলা যেটো আমি ইউজ কৰো এটো আমলা এই বস্তুটো আহে NR ক্ৰুইজাৰ যিখন NR ক্ৰুইজাৰ ভলভো চলি আছে ৰয়িং টু গুৱাহাটী দুখন গাড়ীয়ে সাৰ্ভিস দি আছে খুব ধুনীয়া সাৰ্ভিস নৰ্থ ইষ্টত চাবলৈ গলে এতিয়া বৰ্তমান আমাৰ যেটো উজনিত নৰ্থ ইষ্টত এতিয়া বৰ বিশেষ ভলভো নাই কেখনমান ভলভো চলি আছে এইখন ভলভো যেটো সাৰ্ভিস দি আছে হয়তো আজি ডেটত আমাৰ বাকিখিনি গাড়ীয়ে কোনো সাৰ্ভিস দিয়া নাই মানে কি সাৰ্ভিস দি আছে মই কৈ আছো ফেসিলিটি বিলাকৰ বাকিটো এনে গাড়ী সব একে পৰাপক্ষত এখন ভলভো বাকিবেলা বেলেগ সেগমেন্টৰ গাড়ী হয় এই ফেসিলিটি বিষয়ে মই আপোনাক কৈ আছো আৰু গাড়ীখনৰ বিষয়ে মই ডিটেইলছ কৈ আছো এতিয়া যদি গাড়ীখনৰ বিষয়ে ভালকে জানিবলৈ যাও এই গাড়ীখন হৈছে 9600S মাল্টি এক্সেল ভলভো এই আপোনাৰ ভলভো গাড়ীখন একদম ড্ৰাইভাৰৰ সুখটো চিন্তা কৰি বনাইছে এতিয়া মোৰ বন্ধু ষ্টেঙত বহি আছে নিৰ্মলে বহি আছে ষ্টেঙত এই আপোনাৰ ষ্টেঙত লিখিছেনে এই এডজাষ্টমেন্ট কৰা সিস্টেমটো আমাৰ গাড়ীটো এডজাষ্টমেন্ট কৰা সিস্টেম আছে বা বেলেগ গাড়ীটো এডজাষ্টমেন্ট কৰা সিস্টেমটো আছে কিন্তু ইয়াৰ যেটো এডজাষ্টমেন্ট কৰা সিস্টেম একদমে পৃথক ইয়াক মানে এডজাষ্টমেন্ট ভৰিয়ে কৰে নিৰ্মলৰ পৰা কৈ দেখাই দিছো এই দেখিছে এই ভৰিটো যে চেপা মাই দিছে এই ভৰিটো ক'ত চেপিছে গম পাইনে মই দেখাই দিছো কেমেৰা তললৈ কৈ পিনি এই আছক ক'ত চেপিছে দেখিছেনে এই তলত ভৰিটো এই দিয়াছোন তুমি দিয়া এইটো চক আকৌ দবাই দিয়া এইটো পেডেল তলত দিছে দেখিছেনে এই পেডেল দবাই দিয়া লগে লগে এই ষ্টিংডাল লাগে আপ এণ্ড ডাউন হয় বিৰাট ধুনীয়া ভলভোত মানে এই বস্তুটো আল্টিমেট লাগে বাকি যাই কি নহওক ইয়াৰ সিট এডজাষ্টমেন্ট যেটো সিস্টেম আছে কিন্তু সেই বস্তুটো আমাৰ গাড়ীবিলাকত নাই তুমি সিটটো ডাউন কৰি দেখাই দিয়াছোন এইয়া চক কি ধুনীয়াকৈ নামি গ'ল এই বস্তুটা মানে অকল ভলভোত দিয়া আছে বাকি আপোনাৰ ইয়াত চক কেবিনত কিমান ধুনীয়াকৈ আপোনাৰ সুইচ দিয়া আছে এইবিলাক লাইটৰ কাৰণে সুইচ দিয়া আছে অসংখ্য সুইচ মানে ফেনৰ কাৰণে সুইচ দিয়া হৈছে প্লাস আপোনাৰ এচিটো দিয়া হৈছে এইপিনে জেটেকৰ এচি লাগি আছে এতিয়া মই আপোনালোকক গাড়ীখনৰ ভিতৰ চোৱা একদম মানে ভালদৰে দেখাও আপোনালোকে ভালকে চক এনজয় কৰক কেতিয়াবা আহিব উঠিবলৈ প্ৰথম কথাটো হ'ল এই গাড়ীখনত সিট আছে 33টা আৰু ওপৰত শুবৰ কাৰণে স্লিপাৰ আছে আপোনাৰ 24টা এতিয়া গাড়ীখনত কি কি প্ৰিমিয়াম বস্তু দিছে চাব প্ৰিমিয়াম যিবিলাক প্ৰিমিয়াম বুলি কওঁ যিবিলাক অইন মানে বাকি বিলাক ভলভো ইউজ কৰা নাই এখন ভলভো পাৰ্টিকুলাৰ ইউজ কৰিছে মই এটা আপোনাক হেড দেখাই আছো ফাৰ্ষ্টত আপোনালোকে চাওক এই যে কম্বল এই কম্বলখন দেখিছে আপুনি যেতিয়াই আহক এই গাড়ীখনত যোন দিনাখনে আহক আপুনি এই গাড়ীখনত আপুনি তেতিয়াই গাড়ীখন এনেকে পেকেটিং কৰা কম্বল পাব মই কম্বলখন আপোনালোকে এবাৰ এনে খুলি পিনি জাস্ট দেখাই দিছো কম্বলখনৰ লুকসটো কেনেকুৱা কম্বলখন ডিজাইনিংটো কেনেকুৱা কম্বলখন একদম প্ৰিমিয়াম হয় এই কম্বলখন একদম জাগাৰ পৰা আনিছে বেংগলুৰুৰ পৰা আনিছে মই এবাৰ পোহৰত দেখাই দিছো কম্বলখন খুব ধুনীয়াকৈ দিছে কম্বলখন লগতে পেকেটিং কৰি দিছে আপুনি যদি চাই ইয়াত যতে আপুনি চাই সবতে আপুনি ভলভো লগো পাব আখৰকে দেখিয়ে ভাল লাগে কিবা এটা মনটো ইয়াত খুব ধুনীয়াকৈ লেডাৰৰ মানে ফিনিচিং দিয়া হৈছে লগতে আপোনাৰ যেটো ইয়াত কুশন ইউজ কৰিছে ইমান মানে কমফৰ্ট কম মানে আপোনাৰ দিছে এটো এই গাডাটো মানে প্লাস আপোনাৰ গাৰু চক গাৰুটো আপুনি ধুনীয়াকৈ পাব একদম প্ৰিমিয়াম কোৱালিটি গাৰু এই গাৰুটো মই যদি পাৰো মই আপোনাক এবাৰ দেখাই দিছো গাৰুটো সিস্টেমটো কেনেকুৱা গাৰুটো এনেকুৱা চক গাৰুটোকো আপোনাৰ একদম পুৰা একদম ৰেক্সিন দি পিনি বনোৱা হৈছে এটো ৰেক্সিন হয় ৰেক্সিনত এটা বনোৱা হৈছে গাৰুটো আপুনি নৰ্থ ইষ্টত যিমান গাড়ী চলিছে আপুনি ক'তো এই গাৰুটো নাপায় এতিয়া মই আপোনালোকক কৈ আছো গাড়ীখন চলে ক'ৰ পৰা ক'লে গাড়ীখন চলে ৰয়িং টু গুৱাহাটী হেয়া আপোনাৰ তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট এনেকৈ কাজিৰঙা হৈ পিনি গুৱাহাটী আৰু কথাটো হ'ল বহুত মানে সুধিব শেষত যে ভাড়াটো কিমান ভাড়াটো একজেক্ট মই আপোনাক ক'ব নোৱাৰিম 50 টকা 100 টকা ইপিনে সিপিনে আপছ ডাউন হৈ থাকে কিন্তু মই আপোনাক কৈ দিছো যে যদি আপুনি ৰয়িঙৰ পৰা গুৱাহাটীলৈ বুলি আহে তেতিয়াহ'লে ছিংগুলৰ সিটৰ আৰু স্লিপাৰৰ প্ৰাইচটো বেলেগ আৰু ডাবল আপোনাৰ সিট আৰু স্লিপাৰৰ প্ৰাইচটো বেলেগ প্ৰায় আপোনাৰ 1550 টকা স্লিপাৰত পৰি যায় ছিংগুলত আপোনাৰ ৰয়িং টু গুৱাহাটী বা গুৱাহাটী টু ৰয়িং আৰু আপোনাৰ 1450 টকা পৰি যায় আপোনাৰ ৰয়িং টু গুৱাহাটী বা গুৱাহাটী টু ৰয়িং ডাবল স্লিপাৰ আৰু সিটত আপোনাৰ পৰি যায় 1300 আৰু 1200 আৰু বাকি আপোনালোকে যদি কিবা ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ মন যায় ৰেড বাছত চাব পাৰে কাৰণ প্ৰাইচটো আপছ ডাউন হৈ থাকে এনেকুৱাকৈ বাকি ভিডিঅ' চাই কেনে পালে জনাব আজিলৈ ইমানে পুনৰ লগ পাম টাটা বাই বাই